হেল্ল' এভৰিৱান, আজি মোৰ আৰু গৌতমৰ লাভ ষ্টৰিটো অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই আৰু গৌতম ছেইম স্কুলৰ আছিলোঁ, ছেইম ক্লাছৰ আছিলোঁ, আমি ক্লাছমেট আছিলোঁ আৰু সি আৰু মই বহুত ভাল ফ্ৰেণ্ড আছিলোঁ আৰু একেলগতে অহা যোৱা কৰিছিলোঁ স্কুলৰ পৰা। তো এদিন হঠাৎ সি মোক প্ৰপ'জ কৰি দিলে আৰু সেইদিনাখনৰ ডেট আছিল 3 জুন আৰু আমাৰ স্কুল ছুটি হোৱাৰ আগৰ ছাবজেক্টটো চলি আছিলে, অসমীয়া ছাবজেক্ট, আৰু সেইদিনাখন ছাৰ অহা নাছিলে। চ' আমিবোৰে মস্তি কৰি আছিলোঁ আৰু সি মোক হঠাৎ প্ৰপ'জ কৰি দিলে আৰু ময়ো এনেই জছতে মানে গোটেই ফ্ৰেণ্ডবোৰ আছিলে বুলি কৈ দিয়ে, এনেকুৱাকৈ কৈ দিলোঁ। কাৰণ সেইখিনি টাইমতনো লাভ মানে কি জানিছিলোঁ, কাৰণ আমি ইমান সৰু আছিলোঁ। জাষ্ট এনেই কৈ দিলোঁ আৰু সেনেকৈ আমি এটা ৰিলেশ্যনত আহি গ'লোঁ আৰু একেলগতে অহা যোৱা কৰিলোঁ। মেট্ৰিক দিলোঁ, ছেইম কলেজত এডমিশ্যন ল'লোঁ, আৰ্য কলেজত। হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত সিয়াৰ লগত গৈ বেলেগ বেলেগ জেগাৰ পৰা ফৰ্ম আনিলোঁ যে কোনটো ক'ৰ্চ কৰিলে ভাল হ'ব, আমাৰ ফিউচাৰটো ভাল হ'ব। তেনেকৈ আমি আগবাঢ়ি গ'লোঁ আৰু তাৰে মাজত